গাইস কি খবৰ আপোনালোকৰ এণ্ড মই ৰেগুলাৰ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল সো আজি বহুত দিনৰ পিছত এটা ৰাইড কৰিব যাব ওলাইছো ৰাইড মানে সুইমিং পুল যাম বুলি ভাবিছো আজি বিজি আছিলো লাইফত বহুত এণ্ড আজি অলপমান ৰেষ্ট পাইছো এফালে আছে বসন্তি ন বসন্তি 2.0 no this is ahilu vlogs not বসন্তি হিৰো চশমা লগাই হিৰো চশমা পাত মুখ দিব লাগিব তো আমি পুল যাম সুইমিং পুল বলো ল ৰাইডাৰ ৰাইড কৰে মুকে দিলো আৰু এই গৰমত মানে এই টিকা ফাটা গৰমত সুইমিং পুল চোৱা মজা জিতো ন আল্টিমেট এণ্ড গাইজ গাড়ীখনৰ মানে ব্ৰেকটো বহুত প্ৰব্লেম দি আছে একদম ঢিলা হৈ গৈছে ব্ৰেক মাৰিলে চাওক ইমান ঢিলা হৈ গৈছে গাড়ী নৰখে সেইকাৰণে আমি ব্ৰেকটো অলপমান টাইট দি লওঁ এতিয়া I love Sting. Cool লাগিছে নে cool লাগিছে দেওৰা লাগিছে নি এই cool লাগিছে বে এই সাব এই হিরো লাগিছে বে সানা হিরো লাগছে না হেট লাগছে বুলি কয় নে ক লাগে থ্যাংক ইউ আমি হিরো না চলো লগতো লোকেশন পঠাল ইয়াতে আমি লোকেশন চাই কেনে গৈছো বলক আমি মানে লখৰাৰ সুইমিং পুলৰ পৰা আমি ঘূৰি আহিলো সো তাতে মানে ইভিনিঙে খুলে সো আমি এতিয়া গৈছো দিচাং ৰিজৰ্টত এণ্ড দিচাং ৰিজৰ্টত যাব আহি চাওক ট্ৰেফিক চাওক ইয়াতে খুলেতেও বাছৰ পিছফালে বা ট্ৰাকৰ পিছফালে কেতিয়াও নাথাকিব কাৰণ ট্ৰাক বাছ এনেকুৱা আপত কেতিয়া পিছুৱাই আহে ঠিক নাই সো এনেকুৱা জেগাত ট্ৰাকৰ পিছফালে বা বাছৰ পিছফালে কেতিয়াও নাথাকিব এ ভাই কি ডাঙৰ এক্সিডেণ্ট হৈছে ইয়াতে ট্ৰাকটো ইফালে কেনেকৈ আহিছে সেইফালৰ পৰা এইফালে ট্ৰাকটো ক্ৰছ হৈ আহিছে মানে চাব পাৰে এইটো ৰাস্তা কি ও সেইকাৰণে ইমান জাম হৈছে গাইজ কি ভয় বে এইগিলা জেগাত এনেকুৱা আপ জেগাত যদি জাম হয় ট্ৰাক বা বাছৰ পিছফালে ভুলতেও নাথাকিব কাৰণ এই আপত ডাঙৰ গাড়ী ৰখাটো বহুত টান কেতিয়া পিছুৱাই আহে ঠিক নাই তো এনেকুৱা জামত ডাঙৰ গাড়ীৰ পিছত কেতিয়াও নাথাকিব এণ্ড জাম ক্লিয়াৰ হ'ল এতিয়া তাতে এক্সিডেণ্ট এটা হৈছিল এইটোত সোমাই যাওঁ বলবে একো নাই আমাক সৰু পোৱালীবোৰৰ কাৰণে সৰু পোৱালী তোৰ কাৰণে এইটো ডিছ দিয়া নেকি কথাই এণ্ড গাইজ মই ইয়াতে সুধিলোঁ দিচাং ৰিজৰ্টত ইয়াতে চুইমিং কৰিব পাৰি 300 ল'ব ন এঘণ্টাৰ কাৰণে 1 আৱাৰ্ছৰ কাৰণে 300 ল'ব ফাৰ্ষ্ট আমি অলপমান ফুৰোঁ অলপমান ভিউ চাওঁ এণ্ড পিছত গা ধুই আছোঁ নেকি এই বেটো কি মজা বনাইছে বে চাওঁ না এই ল না কেমেৰা ধৰ না বে মই অলপ এনজয় কৰোঁ তই অলপ ভিডিঅ' কৰ পাগলা চুদা তো গাইজ কেমেৰা বহুত দিন হ'ল কেমেৰাখন মুখত অহা নাই মই ভাবিছিলোঁ আহিম বুলি কিন্তু কামৰ প্ৰেছাৰত আহিব পৰা নাই আজি যিহেতু ৰুলৰ লগত আহিলোঁ তো আহিলোঁ আৰু কেমেৰাখন মুখত কি বকি থাকিল এণ্ড ইয়াতো সৰু সুৰা পুল আছে মাছ নাই কিন্তু দেই এই মাছ আছে বে দেখিছোঁ বে তলত গুচি গ'ল তোৰ কাৰণে ৰখিব এইটো কাজিয়া লাগিছে বে ঐ স্লাইড কৰা আছে অলপ খেলোৱা ফাৰ্ষ্ট আবে বাচ্চাই খেলে নেকি বে আমি চবে খেলিম ফাৰ্ষ্ট আমি অলপমান খেলিম হা আবে ট্ৰাই কৰোৱা কি যায় হা ট্ৰাই কৰোৱা এনিটা আমি এটা টিকেট কাটিম ফ্লাইটৰ টিকেট নেকি ফ্লাইটৰ টিকেট কাটিব আহিছোঁ এই ছাৰ আমি এখনো দৌৰিম এনেকৈ চাব পাৰে এনেকুৱা এটা টকেন দিছে চ' এই টকেনটো দি আমি এতিয়া ইয়াতে গা ধুম এণ্ড বহুত কষ্টৰ ফলত দিনটো ঘূৰি ক'ৰ পৰা ক'ত গ'লোঁ গা ধোৱাৰ আশাত এণ্ড এণ্ডিঙত যাই কেনে ইভিনিং এতিয়া 6:30 বাজিল 6:30 আমি এতিয়া ইয়াতে গা ধুব আহি পালোঁ চ' পেণ্টটো চেঞ্জ কৰি ল'লোঁ এতিয়া আমি গা ধুম বলক গা ধুবা নেকি চেঞ্জ কৰি ল'লা মোৰ টি চাৰ্টটো খুলিব আছে ব'লা সাঁতুৰা
ইউ